কবিতাৰ শিৰোনাম চিমলাৰ চিঠি। স্পীড পোষ্টত এখন চিঠি আহিব। সেতা হালধীয়া কাগজৰ এটা খামে কঢ়িয়াই আনিব উৱলি যোৱা প্ৰায় 30টা বছৰ। চিঠি লিখা ধুনীয়া হাতখন এসময়ৰ খুব চিনাকি। এতিয়া চাগৈ কঁপিছে, বাৰে বাৰে থমকি ৰৈছে ক'ৰবাত। বানানৰ ভুল নে জীৱনৰ ভুল? আহোঁ আহোঁকৈ নাহে এজাক বৰষুণ। এজুৰি চকুৱে ৰহ লাগি বাহিৰলৈ চাই ৰয় খিৰিকীৰ কাছেৰে। নাচি নাচি নামি অহা শুভ্ৰ পাতল মেঘবোৰে সৌ পাহাৰটোক চুই আঁতৰি যায় বহু দূৰলৈ। নীল আকাশত কমলা ৰঙৰ ৰেখা আঁকে অস্তগামী সূৰুজে। খিৰিকীৰ চেঁচা আইনাত নাকটো লগাই ৰৈ থাকে এখন মৌন মুখে। উৎকণ্ঠাৰে উমান লয় শীতৰ। হয়তো খুব মন যায় দুহাত মেলি দিবলৈ। এহাতেৰে যেন চুই চাব ৰঙা বেলিটোক, আনখন হাতেৰে ধৰি ৰাখিব চঞ্চল মেঘবোৰক। পিছে পাৰিব জানো? পুৰণি অংকৰ বহীত থাকে জানো প্ৰেম? থাকেনে কবিতা? এমুঠি ধূলিয়ে ঢাকি ৰখা কেনভাছত ফাটি যায় বিয়াৰ প্ৰথম উদগ্ৰ নিচা। কলেজৰ এডমিশ্যন, লাইব্ৰেৰীৰ হেৰুৱা কাৰ্ড, ৰেস্তোৰাঁৰ কেৰামল কাষ্টাৰ্ড আৰু যে কত কি। মেৰুৰ পৰা মেৰুলৈ হাহাকাৰ কৰা হু হু এক ভীষণ ধুমুহা। চাকৰি প্ৰাৰ্থীৰ দীঘলীয়া শাৰীত দুপৰৰ ৰ'দে পুৰি নিয়া কোমল শৰীৰ। স্বপ্নৰ ছাইৰ পৰা জি উঠা সেই ফিনিক্স পক্ষীয়ে এতিয়া এখন্তেক জিৰাই ওখ পাহাৰৰ কোনোবা হোটেলত। সন্মুখত এবাটি গৰম চুপ কিম্বা অলপ ৰেড ৱাইন। লাহে লাহে দুচকু সেমেকাই বুকু ভেদি আহে এটি হুমুনিয়া। বন্ধ কোঠাত বিভোৰ হৈ লাহি হাতখনেৰে লিখি যায় এখন বৰ মৰমৰ চিঠি, চিমলাৰ চিঠি।